সকলোকে নমস্কাৰ। এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু নিজৰ প্ৰিপাৰেশ্যনো ভাল ধৰণে কৰি আছে। যিহেতু পৰীক্ষাবোৰ আহি পালেহিয়ে, গতিকে আমি সব ছাবজেক্ট সমানে নিব লাগিব। আজি সেইবাবে আপোনালোকলৈ লৈ আহিছোঁ ইংলিছৰ কেইটামান টপিক। আজি আমি আলোচনা কৰিম মেইনলি আৰ্টিকলছৰ বিষয়ে। আৰ্টিকলছ কেইটা সেইটো আপোনালোকে জানে। আৰ্টিকলছ তিনিটা, হয়নে? এ, এন আৰু দা। এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ লওঁ, দাটো কেতিয়াবা দি বুলি উচ্চাৰণ হয়। তাৰ মাজৰ ডিফাৰেঞ্চটো আপোনালোকৰ হয়তো কোনোৱে জানে, কিন্তু কোনোৱে নাজানিবও পাৰে। যিসকলে নাজানে তেওঁলোকৰ বাবে মই ক্লেৰিফাই কৰি দিওঁ। দা বুলি তেতিয়া উচ্চাৰণ হয় যেতিয়া নেক্সট ৱৰ্ডটো কনচনেণ্ট থাকে। আৰু যেতিয়া ভাৱেলৰ আগত দাটো ব্যৱহাৰ হয় তেতিয়া দা উচ্চাৰণ নহয় দি উচ্চাৰণ হয়। বাৰু এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছটো হৈছে ইংলিছৰ 3 নম্বৰ ক্লাছ। ঠিক আছে, আগৰ ভিডিঅ'কেইটা যদি আপোনালোকে নাই চোৱা তেনেহ'লে প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। ফাৰ্ষ্ট কুৱেশ্যন, ৰাজীৱ হেজ বট ডেছ নিউ কাৰ। এই খালী ঠাইত কোনটো ৱৰ্ড বহিব সেইটো আপোনালোকে এবাৰ চেষ্টা কৰি চাওক। অপশ্যন কেইটা হৈছে এ, এন, দা নে ফিউ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজীৱ হেজ বট এ নিউ কাৰ। ঠিক আছে, এতিয়া আহক নেক্সট কুৱেশ্যন। শ্বি ইজ ডেছ গাৰ্ল হু প্লেজ টেনিছ। অপশ্যন কেইটা হৈছে এ, এন, দা নে ছাম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শ্বি ইজ দ্য গাৰ্ল হু প্লেজ টেনিছ। ইয়াত নিৰ্দিষ্ট এজনী ছোৱালী দেখা দিয়া হৈছে, গতিকে অপশ্যনটো দা বহিব। আৰু দা বুলি উচ্চাৰণ হ'ব কাৰণ নেক্সট ৱৰ্ডটো হৈছে গাৰ্ল, অৰ্থাৎ কনচনেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে ৰাহুল ইজ ডেছ বেষ্ট প্লেয়াৰ অফ হিজ টিম। ইয়াত কৈছে ৰাহুল নামৰ ল'ৰাটোৰ কথা যে টিমটোৰ সি হৈছে বেষ্ট প্লেয়াৰ। ইয়াতো ৰাহুলক উদ্দেশ্যি কোৱা হৈছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো কি হ'ব আপোনালোকে নিশ্চয় গেছ কৰিব পাৰিছে। অপশ্যন কেইটা হৈছে দা, এ, এন, ফিউ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাহুল ইজ দ্য বেষ্ট প্লেয়াৰ অফ হিজ টিম। ঠিক আছে, নেক্সট কুৱেশ্যন, হি ইজ ডেছ অনেষ্ট মেন। ইয়াত অপশ্যন কেইটা হৈছে এ, এন, দা নে ওপৰৰ এটাও নহয়। ইয়াত হয়তো আপোনালোকে কনফিউজ হ'ব পাৰে। ইয়াতো এজন নিৰ্দিষ্ট মানুহৰ কথা কোৱা হৈছে, কিন্তু ইয়াত দা অপশ্যনটো এপ্ৰপ্ৰিয়েট নহয়, দা অপশ্যনটো নবহিব। ইয়াত বহিব অপশ্যন বি, হি ইজ এন অনেষ্ট মেন। অনেষ্টৰ আগত কেতিয়াও এও নবহে। এইটো কাৰণে নবহে কাৰণ অনেষ্টৰ প্ৰথম উচ্চাৰণটো ভাৱেলৰ দৰে হয়, সেইবাবে অনেষ্টৰ আগত সদায় এন বহে। যিবোৰ শব্দৰ উচ্চাৰণটো ভাৱেলৰ উচ্চাৰণৰ দৰে হয়, ভাৱেল নহ'লেও যদি উচ্চাৰণটো ভাৱেলৰ নিচিনাকৈ হয় তেনেহ'লে সেই শব্দটোৰ আগত এন আৰ্টিকেলটো বহিব। ঠিক আছে, এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ। I have never driven such dash car in my life. ঠিক আছে, অপশ্যন কেইটা দিয়া হৈছে। অপশ্যন এটো হৈছে এ, অপশ্যন বি এন, চি দা, ডি এ ফিউ। এই অপশ্যন কেইটাৰ ভিতৰত আপোনালোকৰ মতে শুদ্ধ অপশ্যনটো কি হ'ব বাৰু? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, হয়নে? I have never driven such a car in my life. ঠিক আছে, নেক্সট কুৱেশ্যন, হি ইজ ডেছ এষ্ট্ৰনট। অপশ্যন কেইটা হৈছে এ, এন, দা আৰু এবাউট দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হি ইজ এন
এষ্ট্ৰনট। এন কিয় বহিলে সেইটো আপোনালোকে গম পাইছে, কাৰণ প্ৰথম লেটাৰটো আছে ভাৱেল। ভাৱেলৰ আগত সদায় এন বহে। নেক্সট কুৱেশ্যনটো হৈছে হি এট ডেছ এপল। অপশ্যন কেইটা এ, এন, দা আৰু নান। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, হি এট এন এপল। এন কিয় বহিলে সেইটো অলপ আগতে আপোনালোকক মই বুজাইছিলোঁ, কাৰণ প্ৰথমৰ লেটাৰটো আছে এ। এটো কি? ভাৱেল। সেইকাৰণে খালী ঠাইডোখৰত এন শব্দটো ইউজ হ'ব, হি এট এন এপল। আৰ্টিকলছৰ ওপৰত আজিলৈ কুৱেশ্যন ইমানখিনিয়ে, কাৰণ আৰ্টিকলছৰ ওপৰত বহুত বেছি কুৱেশ্যন কৰিও লাভ নাই। আপোনালোকে মূল কথাটো জানিব লাগে যে কিহৰ আগত এ বহিব, কিহৰ আগত এন বহিব, কিহৰ আগত দা বহিব। আৰু মোৰ বোধেৰে আপোনালোকে কুৱেশ্যন কেইটা যদি ভালকে মন দি চায় তেনেহ'লে বুজিব পাৰিব যে কেনেকুৱা ধৰণৰ বাক্যত কোনটো এপ্ৰপ্ৰিয়েট আৰ্টিকেল হ'ব। এইখিনিতে আৰু এটা কথা, আপোনালোকে যিমান পাৰে যি ছাবজেক্টে নহওক কথাখিনি বুজি লৈ পঢ়িবলৈ চাব। তেতিয়া কুৱেশ্যন যেনেকৈ নাহক, যি প্ৰকাৰে নাহক, আপোনালোকে এটেম্প্ট কৰিব পাৰিব আৰু শুদ্ধ হ'বই। কিন্তু আপোনালোকে যদি মুখস্থ কৰিবলৈ চায় বা এক্সামত প্ৰশ্নটো বোলে এনেকৈহে আহিছে কিন্তু মই বোলে এনেকৈ দিছোঁ, তেতিয়া আপোনালোকে সেই ডিফাৰেঞ্চখিনি উলিয়াই থাকিবলগীয়া নহয়। কথাখিনি কি কৈছোঁ সেইখিনি বুজিবলৈ চেষ্টা কৰিব, তেতিয়া যেনেকৈ কুৱেশ্যন নাহক আপোনালোকে এটেম্প্ট কৰিব পাৰিব। আশা কৰোঁ মই কি ক'বলৈ বিচাৰিছোঁ সেইটো আপোনালোকে বুজি পাইছে। আজিলৈ ভিডিঅ'টো তেনেহ'লে মই ইমানতে সামৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।